Hello guys, good morning. এতিয়া বাজিলে 10টা মই 10টা বজাৰ পৰা ব্লগটো আৰম্ভ কৰিলো গা চা ধুই আহিলো দেখিছে চকুবিলাক ফুলি আছে আজি বুচিকে টোপনি আহিছো লৰা স্কুল লৈ নেগলো না হাজবেণ্ডে মৰ্নিংতে ডিউটিত গৈছে একনে লৈ যোৱা নহল আৰু ছোৱালী গৈছে হাজবেণ্ডে লৈ গৈছে তাৰ স্কুল সোনকালে আৰম্ভ হয় আৰু লৰাৰ 9টা বজাত হয় একনে লৈ যোৱা নহল আৰু মই উঠিলো গা চা ধুলো এতিয়া পাকঘৰত যাওঁ চাহ পানী বনাই খাওঁ লৰা উঠিছে লৰা মুখ চুক ধুই দিছো হাজবেণ্ডে চাহ খাই গুচি গৈছে আমি মই লৰা আৰু মই খাওঁ এতিয়া লৰাৰ কাৰণে মেগী ইপিনে মোৰ কাৰণে চাহ বহাই দিছো চাহ উতলাইছে এই মেগীও হৈ গৈছে মেগীটো অলপ হ'ব দিম আৰু মোৰ চাহখিনি হৈ গৈছে চাহখিনি চেকি এতিয়া মোৰ চাহখিনি হৈ গৈছে গেছটো বন্ধ কৰি দিছো চাহখিনি চেকি লওঁ ইয়াতে লৰাৰ মেগী হৈ গৈছে বইল কৰি দিছো অকমান মছলা দিছো মছলা বেছি দিয়া নাই আৰু ইপিনে মোৰ চাহ বিস্কুট লৰাক মেগী দিছো মানে ৰাতিপুৱা ভাত দিওঁ লাহে লাহে বাবা গৰম আছে ৰাতিপুৱা ভাত দিওঁ স্কুল যোৱা নাই কাৰণে আজি মেগী বনাই দিলো আমি চাহ খাওঁ লৰা মেগী খাই আছে চাহখিনি খাই লওঁ চাহখিনি খাই আপোনালোকক লগ পাই আছো বিস্কুট খাবি বাবা বিস্কুট খাবি আৰু মেগীখিনি খাই লওঁ হা এটা খালি থৈ দিওঁ ইয়াতে সেইখন চাফা কৰিম চাফা কৰাৰ আগতে তামোলখন খাই লওঁ চাহ খাই তামোলে খোৱা নাছিলোঁ মানে তামোল কাৰ কাৰ মানে প্ৰিয় ক'ব এখন তামোল পূৰা সজাই লৈছোঁ দেখিছে এই চূণ অকণমান জৰ্দা লৈছোঁ আৰু এখন তামোল এতিয়া এইখন খাম এই দুখন পাণ পাণ তামোল চূণ সমানেই লাগে মোক বুলি নহয় মোৰ হাজবেণ্ডকো লাগে দেখিছে ধৰক বাবু কিতাপ পঢ়া স্কুল যোৱা নাই কিতাপ পঢ়িব লাগিব তেওঁক লিখিব দিছোঁ মই এইপিনে 1 2 লিখিব দিছোঁ খালী কৰি লৈ লৈছোঁ এখন মুছলিম চাফা কৰোঁ আৰু ইমান গৰম লাগে এইখন ফেন লৈ লৈছোঁ ওচৰতে আপোনালোকৰ চাউণ্ড শুনা পাব পাৰে এইকেইটা দেখিছে আমাৰ ঘৰৰে মুৰ্গীৰ কণী এতিয়া এইখন চাফা কৰিলোঁ দেখিছে আপোনালোকক দেখাওঁ ইয়াতে সৰু সৰু আলুবিলাক ৰাখিছোঁ আৰু ইয়াতে লোকেল কণী আমাৰ মুৰ্গীৰ কণী আৰু ইয়াতে সৰু এইবিলাক ল'ৰা ছোৱালী খোৱা জুচৰ বটলকেইটা লাগে পানী খাব কেতিয়াবা সিহঁতে মানে ইয়াতে পানী ভৰাই ফ্ৰিজতো থৈ দিওঁ মই এনেকৈ ইয়াতে চব্জি আৰু ওপৰত ৰাখিছোঁ এইখিনি আদা নহৰু জলকীয়া আৰু এইটো মোৰ ফেভৰেট বস্তু হাজবেণ্ড আৰু মোৰ তামোল পাণ কঠাৰী চুৰি এইখিনি ইয়াতে ৰাখি দিওঁ একেবাৰে চাফা কৰি ৰাখি দিলোঁ আহি পালে স্কুলৰ পৰা মানে হাজবেণ্ডৰ ডিউটি আছে আমাৰ ওচৰৰে এজন তাৰ ল'ৰা যায় দাদা এটাৰ তাই লৈ আহিল এখন বৰ শাৰী দিছিলে এইখনো চিলাই কৰোঁ আৰু শাৰীখন হ'ল ভালে দিনে দিয়া মই চিলাই কৰি দি দিওঁ কাপোৰ চিলাই কৰা হৈ গ'ল কাপোৰ কিবা সৰু সৰু কাপোৰো আছিল ভাৰিছিলে সেইবিলাকো চিলাই কৰিলোঁ আৰু শাৰীখনো চিলাই কৰোঁ আজি মানে 10 তাৰিখৰ আমাৰ এখন গটো আছে এতিয়া ডাইৰেক্ট ৰান্ধিব যাওঁ ভাত 12টা বাজি গ'ল এতিয়া ৰন্ধা বঢ়াত আহিছোঁ পাকঘৰত দিছোঁ আৰু এইপিনে ভাত দালি দুই চাইডে বহি দিয়া খাইছে এই জিকাটো মই লৈ লৈছোঁ জিকা মই এই চাইডবিলাক আছে যে এইবিলাক খালি ফেলাই দিম গোটেই নিনিকাওঁ জিকাটো এইদৰে আজি বনাই খাম এনেকৈ খালি নিকাম এই চাইড দুটা কাটি দি ইয়াতে লৈ ল'ম এনেকৈ এইকেইটা কাটি লৈছোঁ জ্বলাই মই ইয়াতে অকণমান পানী দি এইখিনি সিদ্ধ হ'ব দিম ইয়াতে অকণমান নিমখ দি দিছোঁ মই সিদ্ধ হ'ব দিছিলোঁ দেখিছে পুরো ভালদৰে সিদ্ধ হৈ গৈছে এতিয়া মই গেছটো বন্ধ কৰি দি দিছোঁ এইখিনি এনেকৈ হাতেৰে অলপ অলপকৈ মানে পিটিকি দিব লাগিব আৰু কাটা চামুচ দি দিব পাৰে এতিয়া ঠাণ্ডা হৈছে কাৰণে হাতেৰে দি আছোঁ এয়া পাপৰ ভাজি আছে এতিয়া তেলখিনি গৰম হৈ গৈছে পাপৰ ভাজা হৈ গ'ল এই তেলতে এতিয়া পাঁচফোৰণ দি দিছে জিকাখিনি ভাজি ল'ম আৰু ইয়াতে এটা পিঁয়াজ আৰু দুটা জলকীয়া দি দিছোঁ 3টা জলকীয়া না 2টা জলকীয়া এইখিনি অকণমান ভাজি ল'ম পিঁয়াজখিনি এইখিনি আদা আৰু নহৰু আছে এইখিনি দি দিছোঁ আদা নহৰুখিনি দি অলপমান লাৰি দিম আপোনালোকক
জিকা ভাজি এইটো বেলেগ এনেকৈ কোনে কোনে ভাজি খাইছে কমেণ্ট কৰি জনাবচোন। আজি আমি বেলেগ ধৰণৰ জিকাটো ভাজি খাম, আপোনালোককো দেখালোঁ। ইয়াতে এটা কণী ভাঙি দি দিছোঁ, লোকেল কণী। এতিয়া এইখিনি ভালদৰে লাৰি দিম, কণীখিনি অকণমান ভাজি ল'ম। এই কণীখিনি ভাজা হৈ গৈছে, এতিয়া জিকাখিনি দি দিছোঁ। ইয়াতে হালধি দি দিছোঁ, ইয়াতে অকণমান নিমখ দিছোঁ। জিকাখিনি আগতে সিদ্ধ কৰোঁতে নিমখ দিছিলোঁৱে, সেইকাৰণে অকণমান দি দিছোঁ। এতিয়া এইখিনি ভালদৰে লাৰি দিম আৰু এইখিনি অলপ সময় ভাজিব লাগিব। এতিয়া মোৰ ভাতৰ থাল ৰেডি। এয়া মাছৰ মূৰ ভাজি কৰিছোঁ আৰু এইপিনে কণী আৰু জিকা ভাজি, পাপৰ, জলকীয়া, এই দালি। এতিয়া ভাতখিনি খাই লওঁ, ভাত খাই লগ পাই আছোঁ। এয়া মধুৰিআম পূৰা লাগিছে আৰু পকিছে। মই গাছডাল লৰাই দিম হা, সৰি হ'ব। এইটো সৰিছে, ভিতৰটো চাওঁ কেনেকুৱা হয়। এয়া চাওক কি ধুনীয়া ৰঙা গোলাপীয়া গোলাপীয়া। এয়া হাজবেণ্ডে মধুৰিআম পাৰি আছে। পকাবিলাক পাৰিবি, কেঁচাবিলাক নাপাৰিবি। এই খাতা কলম লৈ মই বহি আছোঁ। 6টাই বাজে। আমাৰ গোটৰ মিটিং আছে আজি। মানুহবোৰ গ'ল, মিটিং শেষ হৈ গৈছে। এতিয়া ভাগৰি গৈছোঁ আৰু এতিয়া হাজবেণ্ডে এটা খোৱা বস্তু বনাইছে, আপোনালোককো দেখাওঁ কি বনাইছে। এই যে খোৱা বস্তু বনাইছে দেখিছে, পূৰা বাৰ্গাৰ বনাইছে। এইপিনে 4টা বনাইছে, আমাৰ 4জন মানুহ। এতিয়া চাহ লৈ আহিছে, আমি খাওঁ। এতিয়া চাহ খাই উঠিলোঁ, চাহ খালোঁ আৰু এতিয়া ল'ৰাক পঢ়াওঁ আৰু ভিডিঅ'টো ইয়াতে শেষ কৰোঁ। ভিডিঅ'টো চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব। আজি দিনটো কি কৰিলোঁ আপোনালোকৰ ওচৰতো শ্বেয়াৰ কৰিলোঁ। আৰু মোৰ ভিডিঅ'ত প্ৰথমবাৰৰ কাৰণে যোনে আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাষতে থকা বেল আইকনটো বজাই দিব। আৰু আজিলৈ মই এৰিলোঁ, বাই বাই গাইজ।